আপোনালোকৰ নিশ্চয় ভাল, মোৰো ভালেই দিয়ক। আজি আহিছোঁ বিয়াৰ ফাৰ্নিচাৰ কিনিব। বিয়া আহি পালেহিয়েই নহয়। মা বা আমি গোটেইবোৰ গৈ আছোঁ ঢেকীয়াজুলি। সকলোৱে হয়তো জানেই ফাৰ্নিচাৰৰ কাৰণে নাম থকা ঠাই হৈছে ঢেকীয়াজুলি। আৰু ঢেকীয়াজুলিত আমাৰ এখন চিনাকি দোকানো আছে, য'ত আমাৰ বাৰ বিয়াৰ ফাৰ্নিচাৰখিনিও লৈছিলোঁ। আৰু আমি তাতেই আহিছোঁ। বলকচোন তেন্তে কেনেকুৱা কি কালেকশ্যন আছে আপোনালোককো প্ৰথমে দেখাই লওঁ। এই ডাইনিংখন দেখি বাৰু ৰজা মহাৰাজালৈ মনত পৰা নাইনে? বায়ে পূৰা বহি লৈছে, ৰাণী ফিল লৈ আছে। বিচনা, সোফা, ডাইনিং, আলমিৰাৰ পৰা ধৰি গোটেইবোৰ কালেকশ্যনে আছে ইয়াতে। আৰু প্ৰাইচবোৰো বেলেগতকৈ ইয়াতে অলপ কম। আৰু গোটেই বস্তুবোৰৰ ডিজাইনবোৰ ইউনিক। মই পিছে ইয়াতে অৰ্ডাৰ দি যোৱা নাই, ডাইৰেক্ট আহিছোঁ যি আছে তাৰ মাজত ভাল লগাটো ল'ম বুলি। ভবামতে পিছে পাইছোঁ মই। কি লৈছোঁ সেইটো পিছে এতিয়া নেদেখাওঁ, বিয়াৰ পিছতহে দেখাম দেই। আপোনালোকক অলপ দেখাব ট্ৰাই কৰিছোঁ। কাৰোবাৰ যদি বিয়া আহি আছে, অলপ হ'লেও হেল্প হ'ব এইটো ভিডিঅ' চাই। আৰু আপোনালোকৰ যদি বাজেট কম, তেতিয়াহ'লেও ইয়াৰ পৰা প্ৰায় 1 লাখ টকাৰ ভিতৰত গোটেই বিয়াৰ ফাৰ্নিচাৰ লৈ যাব পাৰিব। ৰ'ব, দোকানখনৰ নামচোন কোৱাই নাই। ৰিফা এণ্টাৰপ্ৰাইজ। ঢেকীয়াজুলি বজাৰখন নাপাওঁতেই এই দোকানখন আছে। শুনিছোঁ ঢেকীয়াজুলি বজাৰখনত হেনো বহুত বেছি কম দামতে ফাৰ্নিচাৰ পায়। আমি বাৰু তাতে যোৱা নাই, তাতে গমো নাপাম কি কাঠ দিব। আৰু এইখন যিহেতু আগৰে পৰা ভাল চিনাকি। ঢেকীয়াজুলিৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে, প্লিজ কমেণ্ট এটা দি যাবচোন। বস্তুবোৰ ফিক্স কৰি খাব আহিলোঁ ভাত। বহুত বেছি ভোকো লাগি আছিল নহয়। ৰাতিপুৱা 7টাতে ঘৰৰ পৰা ওলাইছোঁ। ৰাস্তাত পিছে এবাৰ ৰুটিও খালোঁ। আপোনালোক যদি আহে, ভালকৈ এটা দিন লৈ আহিব। আমাৰ প্ৰায় দিনটোৱে লাগিল। বিচনাবোৰ যিহেতু এবাৰ ফিটিং কৰি দেখুৱাই দিয়ে, চ' টাইম লাগি যায়। ফাৰ্নিচাৰবোৰ ধুনীয়া প্লাষ্টিকেৰে পেক কৰিও দিছে, যাতে ধূলি বালি নালাগে। দিয়ক তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব। বাই বাই, ভালে থাকক সকলোৱে।